হাই গাইজ গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। পিছে মইহে ভালে নাই দেই, কাৰণ মই ইউটিউবত ইয়াৰ আগৰ মিনি ব্লগ এটাত মই শ্বেয়াৰ কৰিছিলোঁ আপোনালোকক যে মোৰ গা মানে হঠাতে এনেকুৱা বেয়া হৈ গ'ল, মানে কি ক'ম আৰু মানে হঠাতে মানে মূৰ বিষ, গা বিষ আৰু বমি আৰু তেনেকুৱা ধৰণৰ মানে প্ৰব্লেম কিছুমান হ'ল। বহুতেই গা বেয়া হৈ গ'ল। তাৰপিছত মই গা বিষ চাবিষ ভাল হোৱাৰ পিছত মানে একদম বহুত দুৰ্বল হৈ গ'লোঁ, মানে যাৰ ফলত মানে মূৰ ঘূৰণি, একদম বিচনাৰ পৰা উঠিবই পৰা নাই। সেইকাৰণে আপোনালোকক মই কমেডি ভিডিঅ'ও দিব পৰা নাই। আৰু আজি অকণমান ভাল পাইছোঁ। আৰু মই আচলতে ঘৰতো নাছিলোঁ, মই নগাঁৱত আছিলোঁ বাহঁতৰ ঘৰত। আৰু আজি অকণমান ভাল পাইছোঁ। আৰু এতিয়া বাজিছে 9টা। মই একদম 9টা বজাতে এয়া দেখিছেনে ড্ৰেছ চেছ কৰি ৰেডি হৈ আছোঁ। মানে মই ৰীল বনালোঁ, ৰীল শ্বুট কৰিব লগা আছে, ৰীল বনালোঁ যিহেতু আপলোড কৰিব লাগিব। আৰু আপোনালোকে ৰীলটো চাগে দেখা পাবই মোৰ ইউটিউব চেনেলত, আৰু চবতে দেখা পাব। ইনষ্টাগ্ৰাম আইডিটো মই ইয়াতে দি থৈছোঁ, আপোনালোকে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব, তাতো ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকে। সেয়াই আৰু এতিয়া অপূৰ্বদাও আহি আছে। অপূৰ্বদাৰ লগত কমেডি ভিডিঅ' শ্বুট আছে, আৰু আপোনালোকক সকলোখিনি দেখুৱাম। আৰু আজি কামপুৰলৈও যাব লাগিব, আৰু কামপুৰতো মোৰ আজি ভিডিঅ' শ্বুট আছে, মানে প্ৰমোশ্যনেল ভিডিঅ' শ্বুট আছে। আৰু আজিও মই পাব্লিকৰ আগত ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি একদম ফুট সেন্দুৰ লৈ পেলাই ভিডিঅ' বনাব লাগিব। তাৰ বাবে অকণমান মানে এক্সাইটেডো হৈ আছোঁ, কাৰণ সিদিনাখন বাৰু দেখিছিলে চাগে আপোনালোকে, মই মাৰ্টত কৰিছিলোঁ ভিডিঅ' এটা, কিন্তু মাৰ্টত যিহেতু ইমান মানুহ নাছিলে, গতিকে ইমান লাজ চাজ লগা নাছিলে। কিন্তু আজি মানে একদম পূৰা অপেন বজাৰত মই ভিডিঅ' কৰিব লাগিব, একদম মানুহৰ আগত। লাজো লাগি আছে। আৰু এতিয়াও মানে মই সম্পূৰ্ণভাৱে সুস্থ হোৱাই নাই, এতিয়াও মই বহুত দুৰ্বল হৈ আছোঁ। আৰু এতিয়া কথাটো যে আপোনালোকক কৈ আছোঁ, মানে বহুত জোৰ দি ক'ব লগা হৈছে, মানে বহুত গা বেয়া হৈ আছে। তাকে আৰু ভিডিঅ'টো চাই থাকক, মই সকলোখিনি দেখুৱাই থাকিম। এতিয়া অপূৰ্বদা পাই গ'লহি। এয়া বহুত দিনৰ মূৰত, কাৰণ অপূৰ্বদা মোৰ বহুত গা বেয়া হৈ গৈছিলে। অপূৰ্বদাই মানে খবৰ লৈ আছে, মোৰ বহুত গা বেয়া হৈ গৈছিলে। আজিৰ পৰা আকৌ ষ্টাৰ্ট, আৰু আপোনালোকে ধুনীয়া ধুনীয়া কমেডিবিলাক পাই থাকিব। আজি মোক বহুত ধুনীয়া লাগিছে তো মোবাইলটো। আৰু এটা ভিডিঅ' পাইছিলেনে যে ইফেক্টত, আৰু এনেই কৈছিলোঁ দেই ভিডিঅ'টো, আমাৰ অপূৰ্বদা আচলতে সঁচাকৈ ধুনীয়া, সঁচাকৈ ধুনীয়া এনেই কৈছিলোঁ। অকণমান স্কিনটো বেয়া, অকণমান স্কিনটো বেয়া আৰু, কিন্তু এনে কিন্তু ধুনীয়া কিন্তু দেই, চবেই কৈ আছে। আৰু চবেই মোক গালিও দি আছে, কিন্তু দাদা কিয় তেনেকৈ কৈছা, দাদা কিয় তেনেকৈ কৈছা। আচলতে এনেই কৈছোঁ দেই, এনেই ফানী ভিডিঅ' বনাইছোঁ। আচলতে অপূৰ্বদা সঁচাকৈ ধুনীয়া। এয়াই আৰু চাই থাকক ভিডিঅ'টো। নাই নিদিওঁ, এইটো মই নিদিওঁ। আৰু গাইজ মই একদম ভাত চাত খাই কৰি ধুনীয়াকৈ ইয়াৰ চাদৰ মেখেলা পিন্ধি ল'লোঁ। এতিয়া কমেডি ভিডিঅ' শ্বুট কৰিবলৈ আপোনালোকক অকণ ক্লিপবিলাক দেখুৱাই থাকিম। মানে যিহেতু কেমেৰা ধৰি দিয়া মানুহ নাই, মাহঁতো বিজি হৈ আছে, মই পাৰিলে কিবা এটা মেনেজ কৰি আপোনালোকক দেখুৱাম, আৰু আপোনালোকে চাব। আৰু বহুত দিনৰ মূৰত কৰিছোঁ, মানে প্ৰায় এসপ্তাহতকৈ ওপৰত হ'ল কমেডি ভিডিঅ' শ্বুট নকৰা। সেয়াই গাটো মানে এতিয়াও মই একদম মানে কথা ক'লেই মূৰটো ঘূৰাই তেনেকুৱা হৈ আছে, কিন্তু উপায় নাই, যিহেতু আমাৰ কামবিলাক আমি কৰি নিবই লাগিব, বেমাৰ বুলিতো বহি থাকিলে নহ'ব। সেয়াই আৰু মই আপোনালোকক অথনিও কৈছিলোঁ যে এতিয়া আকৌ বজাৰলৈ যাম, কমেডি ভিডিঅ' শ্বুট কৰি বজাৰলৈ যাম, আকৌ বজাৰতো ভিডিঅ' বনাবগৈ লাগিব। সেয়াই আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, একদম স্কিপ নকৰিব। এয়া আমি শ্বুটিং কৰিয়ে আছোঁ, চাই থাকক আপোনালোকে, দেখাই থাকিম। মই ঘটিয়া পইচাটা ভাত নবনাবি কিন্তু। মোৰ পাছত গৈ না পইচা ভাত নবনাবি, কথা কৈছোঁ। নেখাওঁ আপোনাৰ কি আছিলে, নাখাওঁ আপোনাৰ উপাৰ্জন, নেখাওঁ আপোনাৰ পইচা, নাখাওঁ আপোনাৰ উপাৰ্জন, নাখাওঁ আপোনাৰ পইচা গ'লে নাখাওঁ আপোনাৰ পইচা, লাগিলে মই ঠিক মই পাছত মই ঘটিয়া পইচা ভাত নবনাবি। দেখিছে গাইজ কিমান নাৰ্ভাছ, মানে বহুত দিনৰ মূৰত কৰিছোঁ যে একদম হাঁহি উঠি গৈছে। মই ঘটিয়া পইচা তুমি ভাত নবনাবি, কথা কৈছোঁ। নাখাওঁ আপোনাৰ পইচাৰে, মই লাগিলে মই ঠিক খাম, তেও আপোনাৰ পইচা নাখাওঁ।
গাইজ আমাৰ কমেডি ভিডিঅ' শ্বুটিং হৈ গ'ল, ৰীল শ্বুটিং হৈ গ'ল, চব হৈ গ'ল আৰু ৰীলটো আপলোড কৰিছোঁ, আপোনালোকে চাব। এতিয়া বতৰটো দেখিছেনে ইমান বেয়া হৈছে নহয়, বতৰটো বৰষুণে পৰে নেকি কি নাজানো। আৰু এতিয়া আকৌ কামপুৰত যাওঁ জল্দি জল্দি, তাতো ভিডিঅ' আছে। মানে একদম গা অসুখ যে তেনেকৈয়ে থাকিছে আৰু গা বেমাৰ গাতে থাকিছে, এইবিলাক ভাবিবলৈ সময়ে হোৱা নাই, মানে ইমানেই বিজি হৈ আছোঁ। আৰু আপোনালোকতো অকণ অকণ BTSবিলাক দেখাই আছোঁ আৰু বজাৰত গৈও দেখুৱাম কেনেকৈ কি ধৰণে কৰোঁ। তাকে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে বৰষুণটো নাহে আৰু বৰষুণ আহিলে মানে ছাতি এটা লৈ হ'লেও কৰিবই লাগিব মানে সেয়া। আৰু আপোনালোকে চাই দেখক, এতিয়া মই ধুনীয়াকৈ ড্ৰেছটো চেঞ্জ কৰোঁ আৰু কামপুৰলৈ যাবলৈতো চাদৰ মেখেলা পিন্ধিয়ে যাব লাগিব। এইযোৰ ড্ৰেছটো সলাই লওঁ, বেলেগ এযোৰ পিন্ধি আছোঁ দেই, আপোনালোকক দেখুৱাইছোঁ। আৰু গাইজ এয়া ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি লৈছোঁ। আৰু চাদৰ মেখেলাটো মায়ে মোক নতুনকৈ লৈ দিছে দেই ভিডিঅ' বনাবলৈ, আজি একদম আৰম্ভণি কৰিছোঁ। কেনেকুৱা লাগিছে কালাৰটো জনাব। এতিয়া চুলিখিনি বান্ধি লওঁ, তাৰপিছত যাম আৰু কেনেকুৱা লাগিছে ক'ব। এতিয়া বাৰু ফুল লুকটো নেদেখাওঁ, একে সম্পূৰ্ণ যেতিয়া মই ওলাই হৈ লওঁ তাৰপিছত দেখুৱাম। আৰু ফুটখেনটো ঘৰৰ পৰা লৈ নাযাওঁ, তাত ল'মগৈ। আৰু গাইজ মই এতিয়া ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু যাবলৈ ওলালোঁ আৰু তাকে গাড়ীলৈ ৰখি আছোঁ। আৰু অপূৰ্বদাও আহি আছে, সেয়াই। আৰু কেনেকুৱা লাগিছে মোক জনাব। একদম চিম্পুলভাৱে ৰেডি হৈছোঁ, সেয়াই। আৰু অকণমান এক্সাইটেডো হৈ আছোঁ, কাৰণ সিদিনাখনতো আৰু মই মাৰ্টত কৰিছিলোঁ, আপোনালোকক কৈছিলোঁ বাৰু। কিন্তু আজি একে অপেন বজাৰত মানুহে চাই থাকিব, কিন্তু উপায়টো নাই, কৰিবই লাগিব, সকলো কাম কৰি যাব লাগিব এনেকৈ। সেয়াই আপোনালোকে চাই থাকক ভিডিঅ'টো, কেনেকৈ কি হয় মই সকলো আপোনালোকক দেখুৱাই থাকিম, BTSবিলাক দেখুৱাই থাকিম, চাই থাকক। আৰু ইয়াত টমটমত উঠিলোঁ, মানুহ গৈ আছে। আৰু বজাৰ পাই গ'লোহি, অকণ বজাৰখন দেখুৱাই দিয়া। আমাৰ এইখন আচলতে আমাৰ ডেইলি বজাৰ, কিন্তু আচল বজাৰখন আমাৰ শুক্ৰবাৰে বহে। অপুদা গৈ আছে, অপুদা তাৰমানে আজি তামাম লাজ কৰিছে যেন লাগিছে। লাজ কৰিছে নেকি? এইখন আমাৰ বজাৰ। এখন ঘৰৰ মই বোৱাৰী, আৰু বোৱাৰী হিচাপে কিমান ঘৰৰ দায়িত্ব থাকে আপোনালোকেতো জানেই। আৰু মানুহজনো যায় বেলেগ কামত, মানুহজনো যায় বেলেগ কামত, আৰু তেওঁকো ইমান প্ৰেছাৰ দি থাকিবলৈ যিহেতু এখন ঘৰৰ মই বোৱাৰী, আৰু বোৱাৰী হিচাপে কিমান কি দায়িত্ব থাকে আপোনালোকে হয়তো জানেই। আৰু মানুহজনকো কৈ থাকিবলৈ চব কাম ভাল কি মানুহজনকো চব কাম মানুহজনকো সকলো কাম ক'বলৈ, চব কাম কৰিবলৈ প্ৰেছাৰ দিব নোৱাৰি। যিহেতু এখন ঘৰত মই বোৱাৰী, আৰু বোৱাৰী হিচাপে ঘৰত কিমান দায়িত্ব থাকে আপোনালোকে হয়তো জানেই। আৰু মানুহজনকো ইমান প্ৰেছাৰ দি থাকিব নোৱাৰি, কাৰণ তেওঁ যায় বেলেগ কামত। আৰু আজিও সেইকাৰণে বজাৰ কৰা পালটো মোৰ ভাগতে পৰিলে, আৰু আজি আহিছোঁ বজাৰলৈ। তেন্তে ব'লক একেলগে বজাৰ কৰোঁ। আৰু এই প্ৰতিষ্ঠানটোৰ কথা আপোনালোকে সবিশেষ জানিবলৈ হ'লে মোৰ মোবাইল স্ক্ৰীনত নাম্বাৰবিলাকৰ লগত যোগাযোগ কৰি ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰে। যাতে জল্দি যাওক আৰু যোগাযোগ কৰক। আৰু মোৰ ভিডিঅ' শ্বুটিং কৰা হৈ গ'ল। এতিয়া অপূৰ্বতাটো কৰিবলৈ আহিছোঁ। এখন মানে হেৰি দোকান, কি বুলি কয় এখন, কি দোকান বুলি কয়, মানে চোফা গড্ৰেজ চড্ৰেজ থকা দোকানত, কি বুলি কয় পাহৰিলোঁ, মুখত অহা নাই। আহিছোঁ এতিয়া গুদামলৈ, ফাৰ্নিচাৰ দোকানত আহিছোঁ। মানে এতিয়া গুদামলৈ গৈ আছোঁ, মানে য'ত চোফাৰ ছেটযোৰ আছে। অপুদাই মানে সঁচাকৈ চোফা এযোৰ লৈছে দেই, চোফা আৰু গড্ৰেজ। তাতে আমি ভিডিঅ'টো কৰিছোঁ, মানে অপুদাৰ চেনেলৰ কাৰণে, মোৰ চেনেলৰ কাৰণে হৈ গ'ল। সেই আগত গৈ আছে গাড়ী, আৰু অপুদা আৰু অপুদাৰ দেউতা গৈ আছোঁ। আৰু এয়া অপুদাই লোৱা চোফাত ধুনীয়াকৈ বহি আছোঁ, মজা লাগিছে এযোৰ দেই, দেখুৱাই দিলোঁ। আৰু গাইজ অথনি বজাৰৰ পৰা আহি
বহুত ভাগৰ লাগিলে আকৌ ঘৰত আহি আকৌ এটা ভিডিঅ' শ্বুট আছিলে মানে আজি গোটেই দিনটো ভিডিঅ' কেৱল ভিডিঅ'তে গৈছে তাৰপিছত আহি পেলাই বহুত ভোক লাগিলে আমি পাস্তা বনাই খালেও ভাবিছিলোঁ আপোনালোকক দেখুৱাম কিন্তু মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিছিলোঁ মানে বহুত ভোক লাগি আছিলে মানে কামপুৰত একো খোৱা নাই আৰু ঘৰতে বনাই কৰি খালোঁ তাৰপিছত এতিয়া বাজিছে 8টা আৰু আমাৰ আজি ভাতৰ লগত কি আছে দেখুৱাই আছোঁ এতিয়া বাৰু ভাত খাবলৈ হোৱা নাই এয়া মায়ে বনাই থৈছে আজি জুইত বনাইছে দেই একদম গৰম হৈ আছে এয়া চাওকচোন একদম চিম্পল লোকেল মুৰ্গী জোল মা হেতাখন কি হ'ল ৰ'ব মই আপোনাক লৰাই পেলাই দেখুৱাইছোঁ মই দেখুৱাইছোঁ দেই একদম চিম্পল অকণমান জালুক দি বনাইছে যিহেতু দিনটো ঘূৰি ফুৰা আৰু ভিডিঅ' বনোৱা একদম মূৰ চুৰ বিষাই আছে একদম মছলা পাতি নাই একদম চিম্পলকৈ বনাবলৈ দিছোঁ লোকেল মুৰ্গী জোল ইয়াৰ অকণ জোল খাই দিলে গা বিষ চা বিষ বহুত ভাল হৈ যাব আৰু সেইকাৰণে কালাৰ চালাৰ নাই দেই আমি মানে এনেকৈয়ে খাওঁ লোকেল মুৰ্গী একদম চিম্পলকৈ খাওঁ চিম্পলকৈ খায়ে ভাল লাগে তাৰপিছত আজি মানে সকলো বস্তু জুইত বনাইছে আৰু এইফালে ভাত তাৰপিছত এইফালে কি আছে বা অঁ এইফালে মা ফুলকবি ন ফুলকবি আলু ভাজি সেয়াই আৰু ভাত খাবলৈ হৈছে মই সোনকালে ভাতটো খাই পেলাই শুই দিব লাগিব কাৰণ বহুত মূৰ বিষাই আছে আৰু ভাত খাওঁতে আপোনালোকক অকণমান বাৰু দেখুৱাম দেই আৰু গাইজ মই ভাত শেষেই কৰিলোঁ এফালে আছে ভোট জলকীয়া আৰু এফালে লোকেল মুৰ্গী মানে মই যিহেতু ফেচবুকতো ভিডিঅ' দিব লাগে ফেচবুকৰ বাবে ভিডিঅ' শ্বুট কৰোঁতে মই পাহৰি থাকিছিলোঁ এটা মোবাইলতে সকলো কৰিব লাগে যিহেতু সেয়াই ভোট জলকীয়া অকণমান খালোঁ একদম কাণ পুৰি গৈছে জিভা টিভা পুৰি গৈছে কাণেদি ধোঁৱা ওলাই গৈছে সেইকণ বহুত জ্বলা মই জ্বলা খাব নোৱাৰোঁ যে কিছুমানে বহুত জ্বলা খাব পাৰে হে আৰু ৰ'ব মই ভাতকেইটা খাই তাৰপিছত কৈ আছোঁ আৰু গাইজ যোৱাকালি মানে মই আপোনালোকক কৈছিলোঁ ভাত খাই পেলাই কৈ আছোঁ বুলি আচলতে ভাত খোৱাৰ পিছত মানে মোবাইলটো আকৌ স্পেচফুল হৈ থাকিলে সেইকাৰণে মানে স্পেচফুল হোৱাৰ কাৰণে মই মানে আকৌ নকৰিলোঁ আৰু ভিডিঅ'টো সেইকাৰণে আজি নেক্সট ডে আৰু আজি একদম ৰাতিপুৱাৰ পৰা আকৌ ভিডিঅ' শ্বুট কৰিলোঁ তাৰপিছত এতিয়া বাৰু মুখ হাতকেইখন ধুই আহিছোঁ এইফালে আছে দেখিছেনে সেন্দুৰ অকণ আৰু গা পাত ধুলোঁ বাৰু ৰাতিপুৱাই এতিয়া বাজিছে 12:30 সিমানেই আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাৰু আপোনালোকক এটা বস্তু দেখুৱাইছোঁ ৰ'ব এয়া দেখিছেনে মায়ে একদম আচাৰ বনাইছে আৰু এইখিনি জলকীয়া শুকুৱাই থৈছে মানে এইখিনি জলকীয়া আচাৰ বনাব এয়া হৈছে পৰামলখি আমাৰ এইফালে পৰামলখি বুলি কয় পামলখি বুলি কয় আপোনালোকৰ ফালে কি কয় জনাব তাৰপিছত এইখিনি হৈছে আমৰ এইখিনি পৰামলখি এইখিনিও আমৰ আৰু এইখিনি হৈছে ভোট জলকীয়া আমাৰ ঘৰত আচাৰেই আচাৰ আৰু বিলম্বী বনাইছে কৰ্দৈ বনাইছে তাৰপিছত আকৌ সৰিয়হ জলকীয়া বনাইছে বহুত আচাৰ বনাইছে মানে ভাল লাগে আৰু সুদা ভাতকেইটা দালি ভাতকেইটা হ'লে আচাৰ অকণ হ'লে আৰু একো নালাগে তেন্তে আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টোত কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো আপোনালোকে কমেণ্ট কৰি ক'ব কেনেকুৱা পাইছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই